হয়, আজি ওদালগুৰি ডিষ্ট্ৰিক্ট সদৌ বড়ো ছাত্ৰ সন্থাৰ সৌজন্যত আজি বৃহৎ এটা মাছ গাদৰিং দেৱলগুৰি হৰিচিংগাত হৈ আছে। এই সময়ত আজি বিভিন্ন ধৰণৰ দল সংগঠনে উপস্থিত হৈ সেইটো সম্ভৱ কৰি তুলিছে। আজি আমাৰ যিটো নেকি দাবী, এই দাবী মূলতে সুকীয়া ৰাজ্য গঠন সৃষ্টি কৰা, সুকীয়া ৰাজ্য বড়োসকলক লাগে। এইটো এতিয়া দীৰ্ঘদিনীয়া এটা সমস্যা। ভাৰত চৰকাৰে এইটো এতিয়ালৈকে বড়োসকলক সৃষ্টি কৰি দিয়া নাই। সেইটোৰ কাৰণে আজিৰ যিটো নেকি মাছ গেদাৰিং, ইয়াৰ যিটো নেকি অৰ্থ, আমি তিনিটা মেইন উদ্দেশ্যলৈ এইটো কৰিব ওলাইছোঁ। এটা হ'ল যে প্ৰপ'জ বড়োলেণ্ড, সেইটো ভাৰত চৰকাৰৰ লগত এতিয়ালৈকে ৰাজনৈতিক লেভেলত বাৰম্বাৰ আলোচনা কৰাৰ পিছতো ভাৰত চৰকাৰে সেইটো সৃষ্টি কৰিবলৈ সম্ভৱ হোৱা নাই। সেইটো অতি সোনকালে কৰিব লাগে। তাৰপিছত দ্বিতীয়তে প্ৰপ'জ বড়োলেণ্ডৰ বাহিৰত বৃহৎ এটা অংশ বড়োসকলে বসবাস কৰি আছে। তেখেতসকলৰ ৰাজনৈতিক সমস্যা, তেখেতসকলৰ জমিন সমস্যা তেখেতসকলৰ আছে। এই বড়োসকলৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে আজিৰ যিটো নেকি উদ্দেশ্য, এই উদ্দেশ্য লৈ পেলাই কাম কৰি আছে। তাৰপিছত আকৌ এটা গুৰুত্বপূৰ্ণ দাবী হৈছে, সেইটো হ'ল কাৰ্বি আংলং আৰু ডিমা হাছাও অঞ্চলত বড়োসকলে হিলছত তেখেতসকলে ST এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। সেইটো পুৰণীয়া দাবী। এই দাবীবিলাক ভাৰত চৰকাৰে অতি সোনকালে কৰিব লাগে। আমি সেইটো লক্ষ্য কৰি পেলাই আজিৰ যিটো নেকি সভা সেইটো অনা হৈছে। আজি আমি শুনিবলৈ পাইছোঁ যে অসমত BLTৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা বৃহৎ এটা আন্দোলন কৰি পেলাই সুকীয়া ৰাজ্য লাগে বুলি তেখেতসকলে দাবী কৰি আছিলে। তেখেতলোকৰ মূল উদ্দেশ্য হ'ল বড়োলেণ্ড। আজি এই বড়োলেণ্ড দাবী কৰা দল সংগঠনে BPF-এ চৰকাৰত থাকিবলৈ আজি বড়োলেণ্ড নহয়, বড়োলেণ্ড কেতিয়াও নহয় বুলি তেখেতসকলে যি কৈ ফুৰিছে, সেইটো বিৰাট লজ্জাজনক। আজি তেখেতসকলে কি কাৰণত বড়োলেণ্ড লাগি বুলি বড়ো মানুহক আজি বড়ো মানুহক কিয় মাৰিলে, কিয় তেখেতসকলে শ্বহীদ কৰিলে, আজি সেইটো মানে তেখেতে বড়ো ৰাজ্যক সৃষ্টি কৰাত তেখেতে সফল নহ'ল। কিন্তু এইটো দাবী তেখেতসকলৰ মূল দাবী আছিল। আজি সেইটো যিহেতু সমস্যাটো আছে, সেইকাৰণে আগুন মানে আহি থকা যি জেনেৰেশ্যন এই সুকীয়া বড়োলেণ্ড ৰাজ্য লাগে বুলি আজি ডিমাণ্ড কৰি আছে। তেখেতসকলে এই ন্যায্য দাবী তেখেতসকলে ছাপোৰ্ট কৰি আহিব লাগিছিল, কিন্তু তেখেতসকলে আজি ইয়াৰ বিৰোধিতা কৰিছে। সেইটো আমাৰ কাৰণে, বড়োসকলৰ কাৰণে এটা লজ্জাজনক এটা মানে পৰিস্থিতি আহি গৈছে। আজি আমি যি দাবী কৰিছোঁ, বড়োসকলে এটা জাতি, তেখেতসকলে ভাৰত সংবিধানৰ ভিতৰত সুকীয়া ৰাজ্য পাবলৈ এইটো সাংবিধানিক যিকোনো জাতিয়ে নিজৰ অস্তিত্ব যদি থাকে, যিকোনো জাতিয়ে ভাৰত সংবিধানৰ ভিতৰত আৰ্টিকল 2 আৰু 3ৰ মাজত তেখেতসকলে ষ্টেট পাবলৈ সক্ষম হয়। আজি এই ন্যায্য দাবী বড়োসকলে কৰি আহিছে। সেইটোৰ কাৰণে আমি বড়োসকলৰ মাজত অসমত এটা আন্দোলন এটা গঢ়ি তুলি আহিছোঁ, আন্দোলন কৰি আহিছে। সেইটো যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে বড়োসকলে এনে বহি নাথাকিব। সেইটো গঠন কৰিহে আমি এৰিম।